বন্ধুসকল ভাবিছিলো যে আৰু লম বুলি ৰজতে ঠিকেই কয় বন্ধুসকল নিজৰি খোৱাটো পাৰ কিন্তু বিয়া পতাৰ পাছত শ্বেয়াৰ কৰিবগৈ নাই জানো নমস্কাৰ বন্ধুসকল মোৰ ইউটিউব চেনেল তপন ভাই ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ যিসকলে নেকি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো দবাই দিয়ক যাতে মোৰ ভিডিঅ' নটিফিকেশ্যনখিনি আপোনালোকে পাই থাকে আৰু আজি যোনটো নেকি আমাৰ ভিডিঅ' হ'ব গৈ আছে সেইটো মানে কি কৈছিলে ভাই আনাৰস ন আনাৰসটো মানে আমি চালাড কৰি খাম কেনেকুৱা চালাড কৰিম চাওকচোন কি যোগাৰ ৰাখিছোঁ এইবিলাক দেখাম মানে এইখিনি ডান্সাৰ ভাই মানে অকণমান ব্যস্ত হৈ আছে ইয়াৰ নিজৰ পাৰ্চনেলি কামত আৰু এইখিনি আৰু এইখিনি মানে এইটো পাউডাৰ জলকীয়া দেই এইটো মানে নিজৰে মিক্সাৰ মেচিনত খুন্দি অনা জলকীয়া আৰু এইখিনি আনাৰসটো ইয়াতে আছে আনাৰস বাবা দেই এইটো ইয়াত থলোঁ আৰু চকিং বৰ্ড এইখিনি দাও আৰু এইখিনি ধনিয়া নিমখ এইকেইটাই আৰু আজি হয়নে ভাই এইটো হাগিব বহা নিচিনা বহি লৈছ যে হয় নেকি হ'ব তই কৰি ল তেতিয়ালৈকে আমি এইবিলাক চুৰু কৰোঁ কি ভাই আৰু এইটো ডান্সাৰ ভাই লৈছে মানে খুচিব মানে নাই এই হাগিলে মানে ইয়াৰ টিকাত খুচি দিয়ে বুজিছে নাই ঠিক আছে চাব চফাকৈ ধুই লৈছেগৈ আনাৰসখিনি চাফাই অভিযান হৈ গ'ল ইয়াত কাটা ষ্টাইলটো বহুত আছে দেই চবে কৈ থাকে তপন ভাই কাটা ষ্টাইলটো ভাল লাগে বুলি দেই কাটা ষ্টাইল বহুত আছে কিন্তু এখন কেঁচা টাইপৰটো এইটো কেঁচা নহয়তো সঁচাকৈ খালে গম পাম চেনি লৈ আনিব লাগিব ভাই কেঁচা হ'লে চেনি আনিম চেনি এনেও বেলেগ চেনিটো খাবলৈ নাপাওঁৱেই দোকানত বেচা চেনিটোকে খাম ফাইনেলি এইফালে চাব গোটেই পাইনএপলৰ মানে চকুৱে ওলাই দিলে এইফালে চাব ডিজাইনটো ভাল লাগিছে কিন্তু দেই যেনেকুৱা ষ্টাইলত কাটিছে মানে এইফালে চাৰ্কল ষ্টাইলত কাটি আছে এতিয়া প্ৰথমতে এইটো কিবা কাটা এইটো ৱেল্ডিং মেচিনত কিবা লোহা কাটাৰ ব্লেডটোৰ নিচিনা হৈ আছে দেখোন ভাই এনেকৈ দেখি পাব নিমখ যাব লগতে নিমখ আৰু জলকীয়াটো মিক্স কৰি ল'ব মিক্স কৰি পিনি ইয়াত হেনাবি নেকি ভাই অঁ হেনাবগৈ এইটো এনেকৈ আৰু দে ঢালি দে অঁ মিক্সাৰ চানালৈকে মানে পূৰা মিক্স কৰি আছেগৈ আৰু দে হেনা মোৰ পানী গিৰি গৈছে আৰু মুখৰ পৰা ৰাখি দে বেছি কৰে ৱাও তপন বাই ধুনীয়াকৈ মিলাইছে আৰু দেই সঁচাকৈ বন্ধ কৰি এতিয়া চাই মেলি তো মোৰ মুখৰ পৰা পানী ওলাইছে আৰু মাথাৰ পৰা পানী ওলাই গৈছে মাথাৰ পৰা নহয় মানে এনেকুৱা মনত ফিল হৈছে কেতিয়া খাব পাম মানে নে কি দাড়িটো ওলাইছে চুলিটো হেৰাইছে এনেকুৱা আছে মানে এইটো ভাবি অলপ দুখো লাগে কেতিয়াবা আৰু ইয়াৰ চিষ্টেমটো এনেকুৱা এই ৰকমে ন এই ৰকমে এনেকৈ লগাই দে তই ফাৰ্ষ্ট যাত্ৰাটো দে আৰু ভাই মোবাইলটো মুখত পঢ়াবি নেকি তই अच्छा रिमिक्स आइटम है ये वाओ वाओ মজা চাওচোন কেনেকা লাগিছে আজৰিছে কিন্তু মজা জনাব দেই খাই আছোন ভাই তপন
ডাইৰেক্টৰৰ প্লেন ৰিকভাৰ কথা পাতোতে চাবচোন ইমানখিনি খোৱা হ'লে আৰু প্ৰায়ভাগ পূৰা মানে একদম এনেকাই বন্ধুসকল মিলিজুলি খোৱা মজাটোৱে বেলেগ আৰু নে কি ভাই কি কওঁ আৰু মানে বন্ধুসকল ভাবিছিলোঁ যে এইটো খাব নোৱাৰিম বুলি ইমান যিহেতু ডাঙৰ আছিলে নুজুৰিলে বন্ধুসকল ভাবিছিলোঁ যে আৰু ল'ম বুলি ৰজতে ঠিকেই কয় বন্ধুসকল মিলিজুলি খোৱাটো পাৰ কিন্তু বিয়া পতাৰ পাছত শ্বেয়াৰ কৰিবগৈ নাই জানো प्यारी समझ गई আৰে খোৱা বস্তু ভাই বেলেগকৈ নহয় মানে ৰজত ভাইটো বহুত কিবা আছে তাগৰা আছে পাৰি যাবি খোৱা বস্তু বে তহঁতে বেলেগকৈ নেগেটিভ কেলে ভাব মানে বিয়া পতাৰ পিছত হে মোৰ মাহীক লৈ যাব লাগিব ইয়াৰ কাৰণে আছে বোলে এইটো আকৌ তহঁতে নেগেটিভকৈ